ৰাণা পগাগৰ নাম হয়তো আপোনালোকৰ সকলোৰেই মনত আছে। ONGCত চাকৰি দিয়া প্ৰলোভনেৰে বহুতৰ পৰা বহু লক্ষাধিক টকা আত্মসাৎ কৰিছিল আৰু এই কথা ধৰাৰ পৰা পিছতে কেইজনমান লোকৰ এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ৰাণা পগাগৰ কি হৈছে আৰু তেওঁৰ ওপৰত ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সকলোখিনি কথা এজন অধিবক্তাই সাংবাদিকৰ আগত কি ক'লে তাৰে এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। ৰাণা পগাগক হাজিৰ কৰা হৈছে মহকুমা ন্যায়িক দণ্ডাধীশ আদালত মাজুলীত আৰু তেওঁক ইতিমধ্যে নগাঁৱত যিটো কেছ হৈ আছিলে তেওঁৰ সেই কেছৰ পৰা ইতিমধ্যে তেওঁ জামিনত মুক্তি পাইছে, জামিন লাভ কৰিছে আৰু আজি মাজুলীত যি তেওঁৰ বিৰুদ্ধে গোচৰ আছিলে গড়মূৰ থানা গোচৰ নম্বৰ 20/2022 সেই গোচৰটোৰ সন্দৰ্ভত আসামী ৰাণা পগাগৰ হৈ আমি জামিনৰ আবেদন দাখিল কৰিছিলোঁ মহামান্য আদালতত আৰু মহামান্য আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰিছে আৰু তেওঁৰ বেল বণ্ড ছাবমিট কৰিলেই তেওঁ জেলৰ পৰা ওলাই আহিব। প্ৰবেবলি আমি অহা কালিলৈ মানে আমি কৰিম, বেল বণ্ড ছাবমিট কৰিম, জামিননামা আমি ছাবমিট কৰিম। তেওঁ বৰ্তমান মুকলি আকাশৰ তললৈ ওলাই আহি নিজকে নিৰ্দোষী প্ৰমাণ কৰিবৰ বাবে মহামান্য আদালতে এটি সুযোগ দিছে। সেইটো মানে এগৰাকী আসামীৰ বিৰুদ্ধে ভাৰতীয় সংবিধানেই হওক আমাৰ CRPC আছে, অনাৰেবল কোৰ্টে চাইছে সেইটো তেওঁ দোষী হয় নিৰ্দোষী হয় সেইটো বিচাৰ কৰিব। এতিয়া গোচৰটো বিচাৰৰ প্ৰক্ৰিয়ালৈ আৰম্ভ হৈ যাব। বৰ্তমান তেওঁক যিহেতু তেওঁৰ জামিনৰ আবেদন মঞ্জুৰ কৰিছে যদিও আমি জামিননামা দাখিল কৰা নাই, তেওঁৰ জামিননামা আমি অহা কালিলৈ দাখিল কৰিম। সেয়েহে তেওঁক যেতিয়ালৈকে জামিননামা দাখিল কৰা নহয় তেতিয়ালৈকে তেওঁ ন্যায়িক জিম্মাতে থাকিব। তিনিটা গোচৰ আছিলে তেওঁৰ বিৰুদ্ধে, তিনিটা গোচৰতে তেওঁক জামিন দিছে অনাৰেবল কোৰ্টে। সেইটো এমালগেট কৰা হৈছে, তিনিটা গোচৰ একেলগ কৰা হৈছে, এটা গোচৰ হিচাপে বনোৱা হৈছে, এইটো এমালগেট কৰিছে, সংযুক্ত কৰা হৈছে তিনিটা গোচৰ আৰু তিনিটা গোচৰতে তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে। মহামান্য আদালতে তেওঁ জামিন মঞ্জুৰ কৰিছে।